এয়া দেখিছে আপোনালোকে ইমান ধুনীয়া বতাহ দিছে আৰু আজি বতৰটো ভালে ৰ'দ দিছে অলপ আহকচোন আমাৰ টিকলা কি কৰি আছে চাওগে এইয়া পুৰা খেলি আছে একদম কি কৰিছে দেহা পৰ্দাখন বতাহত আহিছে খেলি থাকা দেই আকৌ চাইছে পৰ্দাখন আজি অকণ আমি ওলাই যাম বুলি ভাবিছোঁ চাওগে যোৱা হয় নে নহয় আমি এতিয়া যাবলৈ ওলাইছোঁ মন্দিৰৰ লক্ষীনাৰায়ণ মন্দিৰ বুলি কয় তাত যাবলৈ ওলাইছোঁ ইয়া ৰেডি হৈ গ'ল আমাৰ ধনু আমি ওলালোঁ যাবলৈ এতিয়া আমি গৈ আছোঁ বাগানৰ মাজে মাজে কাষত বাগান এয়া চাহপাতৰ বাগানবিলাক মোৰ এইফালে আহি বহুত ভাল লাগে বাগানবোৰ চাই যাবৰ কাৰণে বহুত ভাল লাগে আৰু এই মন্দিৰটো ঢেকীয়াজুলিৰ অন্তৰ্গত নাৰায়ণপুৰত অৱস্থিত এয়া আমি আহি পালোহি ইমান ধুনীয়া মন্দিৰটো এতিয়া আমি ভিতৰলৈ সোমামগে পুখুৰীটো মন্দিৰৰ দেখিছেনে ইমান ধুনীয়া মন্দিৰটো বহুত ধুনীয়া লাগে মন্দিৰটো দেই আমি আহোঁতে দেৰিয়ে হ'ল 12টাৰ পৰা 3টালৈকে মানে ভোগ বনায় সেইকাৰণে দৰ্জাখন বন্ধ কৰি থৈ দিয়ে আৰু কাষৰ দৰ্জাখন খুলি থৈ দিয়ে পূজা কৰি ল'লোঁ এতিয়া মন্দিৰটো চাই আহক ইমান ধুনীয়া লাগে মন্দিৰটো আপোনালোকেও আহিবচোন এই মন্দিৰটোত লক্ষীনাৰায়ণ মন্দিৰ বুলি কয় এয়া বহুত ধুনীয়া লাগে মন্দিৰটো 2011ত স্থাপিত হৈছে বহুত ধুনীয়া লাগে একদম সেউজীয়া পৰিৱেশ চাই থাককচোন বহি আছে এইয়া পুৰা একদম ইমান ধুনীয়া পৰিৱেশ এই বনত খচি ইমান ধুনীয়া লাগে
মন্দিৰটোৱে বৰ ধুনীয়া ন। ভালে লাগিছে কৈছে এইয়া মন্দিৰৰ পাৰ হয়। বহুত ধুনীয়া পৰিৱেশ দেই। মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ, আকৌ আহিম ভালকৈ। বাবু অকণমান ডাঙৰ হ'লে তেতিয়া আহিমগৈ। এয়া পুখুৰীটো, তেতিয়া সি খোজকাঢ়িব পৰা হ'ব, তেতিয়া আহিমগৈ। দুৰ্গা পূজা আহিলে আৰু। এই বনজোপাৰ নাম কি কমেণ্টত জনাবচোন, কোনে কোনে জানে দেই। এইবিলাক ফুল আমাৰ ধুনু বেটা বৰ ধুনীয়া দৃশ্য দেই একদম। লক্ষীনাৰায়ণ সঁচাকৈ আছে ইয়াত মানে বহুত ধুনীয়া, ইমান ধুনীয়া ন, একদম ধুনীয়া লাগিছে ফিল্ডখন। আজি কাটি আছে চাগে বনবিলাক। বাঁহৰে দলং এখন আছে, বাঁহৰ নে? এই ফুলটো ইমান ধুনীয়া লাগে ন। পানী চাৱাৰো হয়। দলঙৰ পাৰত যোৱা নেকি? নাযাওঁ দে, ভাঙা দলং চাগে, হা ভাঙিছে চাগে। নহয়, সেউজীয়া সেউজীয়া জেগা চাব খুজি আছিল। ইয়াতকৈ সেউজীয়া আৰু কিমান লাগে। দেখিলা আমাৰ ঢেকীয়াজুলিতে আছে, দেখিছা? দেখিছোঁ আৰু ভাল লাগিছে। এয়া বকুল ফুলি আছে। সৰু ফকাচ বহো, এইখিনিত বহো দেই। সেয়া দৰ্জাখন খুলি দিছে, এয়া চাওক। এয়া দেখিছে ভোগ আগবঢ়াইছে ভগৱানক। আমি যাবলৈ ওলাইছিলোঁ, তাৰপিছত পণ্ডিতজীয়ে ক'লে কি ভোগ খাই যোৱা নে ক'লে, সেইকাৰণে ৰখি গ'লোঁ। এয়া দেখিছে পণ্ডিতজীয়ে পূজা কৰি আছে। আমাক যেতিয়া পণ্ডিতজীয়ে ক'লে যে ইয়াতে ভোগ খাই যোৱা বুলি, তেতিয়া আমাৰ মনটো বহুত ভাল লাগিলে। আমি ভাবি পোৱা নাছিলোঁ যে তাত আমি ভোগ খাই আহিমগৈ। বহুত ভাল লাগিছে গৈ, মন্দিৰটোত বহুত ভাল লাগিছে। আৰু ইয়াতে ভোগ দিয়ে, ভাত দিয়ে, আৰু গধূলি কি দিয়ে মই সেইটো নাজানো বাৰু ভালকৈ, কিন্তু দুপৰীয়া ভাতে দেখা পালোঁ। এই
য'ত গ'লেও খালি চাই এই ফেনকেইখন ঘূৰি থকা চাই পেলাই সি মজা পায়। সি তাই কথা পাতি থাকে এই ফেনৰ লগত। তুমিয়ে নানাই তুমি কৃষ্ণ মন্দিৰ আহি গ'ল। ইউনিকৰ্ণৰ লগত কথা পাতি আছা? তোমাৰ লগত কথা পাতি থাকে নেকি? আজি একেবাৰে ভগৱানক ভাত দিয়া সময়তে আমি আহি পালোঁ। প্ৰসাদ ইয়াত প্ৰসাদ ৰূপত ভগৱানক দুপৰীয়া টাইমত ভাতেই দিয়ে। আমিও ভাগ পালোঁ। নাৰায়ণে দিছে বুলি ক'ব লাগিব আৰু। যাবলৈ ওলাইছোঁ। ঠাইডোখৰ ইমান ধুনীয়া, আপোনালোকেও এদিন আহিব আৰু চাই যাবগৈ ঠাইটো। আৰু মই ইমান ধুনীয়া কৈছোঁ, কেইবাৰ যে ধুনীয়া কৈছোঁ ঠিক নাই। সঁচাকৈ বহুত ভাল লগা পৰিৱেশ। মই থুলমূলকৈ দেখাবলৈ চেষ্টা কৰিলোঁ, আপোনালোকে নিজে আহি এবাৰ চাই যাবহি। চোৱাৰ পিছত কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব। এতিয়ালৈকে ধন্যবাদ। আশা কৰিছোঁ আপোনালোকে ভালে কুশলে থাকক। আজিলৈকে এইখিনিতে ভিডিঅ'টো শেষ কৰিম।